সাধারণ ব্লগছ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আছোঁ আপোনালোকৰ মাজত বলক মোৰ লগত আপোনালোকে চাইছে মই ক'ত আছোঁ মই আছোঁ বৰ্তমান আজি আছোঁ হৰিদ্বাৰত কালি আহি পাইছিলোঁ আজি পূৰা হৰিদ্বাৰখন ঘূৰিম আৰু মই আছোঁ এতিয়া আশ্ৰমত ভাৰত সেৱা আশ্ৰমটো চাওক ইয়াৰ পৰা ভিউটো একদম মজা আৰু মই হৰিদ্বাৰত যদি আপোনালোকে থাকে মই আশ্ৰমত থকা বেটাৰ বুলি ক'ম কাৰণ ইয়াত এটা দামো নহয় আমাৰ 300-350 মান টকাকৈ লৈছে পাৰ নাইট তো ইয়াত খাওয়া লোৱাও এভেইলেবল আছে খাওয়া লোৱাটো ইমান নহয় 40 টকাতে একদম বিন্দাছ খাব পাৰে আৰু মই যেটো দেখিলোঁ উত্তৰাখণ্ডত মানে ইমান এটা মানে আমাৰ নিচিনা অসমৰ মানুহৰ নিচিনা এইটো খাবাৰে নহয় মানে একদম মানে কেনেকুৱা মছলাপাতি বেছি নাই মছলাপাতি তাও আৰু কেনেকুৱা একদম মানে আমাৰ নাই সেইকাৰণে মই ভাবিলোঁ সেৱাশ্ৰমতে থাকিলোঁ আশ্ৰম এটাত আৰু ইয়াৰ খানা পিনাবিলাক একদম ঘৰুৱা খানাৰ নিচিনাকৈ আমাৰ ঘৰত যেনেকৈ মায়ে ৰান্ধে সেইকাৰণে একদম পূৰা মানে দুদিন মানে উত্তৰাখণ্ডত যদি মই ভাল খানা খাইছিলোঁ ইয়াতে পাইছোঁ এই আশ্ৰমটোত আৰু ইয়াৰ পৰা ভিউটো চাওক গাইছ আৰু তলৰ পৰা চাওক এইটো হৈছে আশ্ৰমৰ মন্দিৰটো আৰু এইফালে হৈছে গেট ভাৰত সেৱাশ্ৰম আৰু এতিয়া যাই আছোঁ গংগা ঘাটলৈ ইয়াৰে ওচৰতে আৰু তাতে গা চা ধুই কেনে যাম হৰকিপুৰীলৈকে তো বলক নেকি আৰু ফাইনেলি পালোঁ গংগা ঘাট এতিয়া গা ধুম তো পূৰা গোবিন্দ ঘাটত গা চা ধুই ল'লোঁ আৰু হৰকিপুৰীলৈকে এতিয়া যাম মানে হৰকিপুৰীলৈকে অলপ দূৰ আছে 7 কিলোমিটাৰ নেকি আৰু আমাৰ আশ্ৰমৰ পৰা এইটো এই ঘাটটো গোবিন্দ ঘাটটো মাত্ৰ 1 কিলোমিটাৰো নাছিল সেইকাৰণে ইয়াত আগত গাঁৱটো ধুই ল'লোঁ এতিয়া যাম হৰকিপুৰী ব্লক এতিয়া হৰকিপুৰীলৈকে যাই আছে পূৰা টোটো দি হৰকিপুৰীলৈকে যাই আছোঁ ৰিক্সাৰে যাই আছোঁ ৰিক্সা আমাৰ ঘৰত টোটো না আমাৰ টোটো পাইছে তো আৰু ফাইনেলি আহি পালোঁ হৰকিপুৰী এই গেট পানী দিবেন নাকি গংগাৰ ঘাট পাই গ'লোঁ ফাইনেলি এইখনে গংগাৰ ঘাট হৰকিপুৰী চাওক ঘূৰি আছে এইফালে যাম এইফালে মই পূৰা একদম বিন্দাছ মজা লাগি আছে পূৰা গংগাৰ পাৰত পূৰা ফ্ৰেছ হাৱা আহি আছে পূৰা একদম আৰু সন্ধিয়া সময়ত মানুহ চাওক গাইছ একদম মানে পূৰা সন্ধিয়াৰ সময়তো মানুহ একদম ভৰ্তি হৈ আছে আৰু মানুহবিলাক এতিয়াও গা ধুই আছে চাওক আমিতো তাতে গা ধুই আহিলোঁ ন ৰাতি হ'ব ইয়াৰ পৰা গংগা আৰতি চাম চাওক গাইছ ইয়াৰ পৰা ভালকৈ দেখা যাব আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু লাহে লাহে চাওক কিমান মানুহ হৈ গ'ল চব গংগা আৰতি দেখিবলৈ আহিছে আৰু মানুহ চাওক ফাইনেলি ষ্টাৰ্ট হৈ গ'ল চাওক আৰু পূৰা গংগা আৰতি দেখি আহিলোঁ পূৰা মজা লাগিল এটা নতুন ভাইব এটা পালোঁ গংগাৰ পাৰত এনেকুৱা একদম মানে শান্তশিষ্ট পূৰা জাগাৰ একদম আৰু ইয়াৰ পৰা ভিউ চাওক গাইছ ভিউটো চাওক না ভাই গংগাৰ পাৰৰ ভিউটো চাওক ব্ৰিজখন চাওক কি লাইটিং ৰামধেনু ব্ৰিজ ফাইনেলি আহি গ'লোঁ আশ্ৰম পূৰা গংগা আৰতি দেখি পূৰা এইটোৱে আশ্ৰম তো মানে এতিয়া আৰু ব্লগ চলগ আজি নবনাওঁ মানে কালিতো আমি ঘৰত যাম কালি আমাৰ ট্ৰেইন আছে দিল্লীৰ পৰা কালি ইয়াৰ পৰা ৰাতিপুৱাতে হৰিদ্বাৰৰ পৰা ট্ৰেইন আছে ইয়াৰ পৰা যাম দিল্লী তাৰপিছত যাম ঘৰত তো ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কিৰানা যাত্ৰা আমাৰ শেষ ভিডিঅ' কেনেকুৱা পালে নাজানো প্লিজ ভিডিঅ' ভাল পালে আৰু অল্প ছাপোৰ্ট
কৰিব আৰু বাই বাই আৰু লেটছ ভিডিঅ' লগ পাইছোঁ